হেল্ল' গাইজ, আকৌ এটি মিনি ব্লগলৈ আপোনালোকক স্বাগতম। নতুন বছৰ আহি আছে যিহেতু ভাবিছোঁ যে নতুন বছৰত এটি নতুন অভ্যাস গঢ়ি তোলোঁ। সেইবাবে ব্ৰেকফাষ্টটো স্কিপ কৰি পেলাই মই ডিটক্স ৱাটাৰ বনালোঁ আৰু এতিয়া লাঞ্চ কৰিব ল'লোঁ। ৰ'দত বহি বহি কমলা খোৱাৰ মজাই বেলেগ। এতিয়া কমলা খাব আহিছোঁ ভাত খাই পেলাই। আৰু ইভিনিং হ'ল মায়ে কিবা এটা পিঠা নেকি বনাই খোৱালে, নামটো নাজানো, কিন্তু খাবলৈ বহুত বেছি টেষ্টি হৈছে। আৰু এতিয়া পিঠা ৰেডি। পিঠা টেষ্ট কৰিলে একেবাৰে পায়সৰ নিচিনা লাগিছে। তাৰপিছত দেউতাই চপ আৰু ব্ৰেড চপ লৈ আহিলে। ইভিনিং ৰিলছ বনাই আছে, তাকে অকণ মই আপোনালোকক দেখালোঁ। আৰু নেক্সট ডে মৰ্ণিং হয়, মোৰ এজন ভাল বন্ধুৱে মোৰ বাৰ্থডেত এখন ধুনীয়াকৈ মোক আঁকি গিফ্ট কৰিছে। চাওকচোন, মোকো যদি আঁকি দিব লাগে তেতিয়াহ'লে তাক কণ্টেক্ট কৰিলেই হ'ল। আৰু ইভিনিং ছানছেট চাই আছিলোঁ। আকৌ মাৰ সৈতে কথা পাতি পেলাই বাকলি গুচাই আছিলোঁ বাদামৰ।